গাইছ মোৰ অন্য এটা ভিডিঅ'লৈ মই স্বাগতম জনাইছোঁ। মই আজি আপোনালোকক দেখাওঁ আমাৰ আজি সাপেখাতি চাৰিআলি মেডিকেলখন দেই। আপোনালোকক কিমান পাওঁ দেখাই থাকিম আৰু বহুত ইম্পৰ্টেণ্ট কথা এটা আপোনালোকক ক'বলৈ আছে ক'ম। ভিডিঅ'টো ইমানতে এতিয়া মই থৈছোঁ দেই। আমি বেটাৰী ৰিক্সাত গৈ আছোঁ, দেখিছেনে? বেটাৰী ৰিক্সাত গৈ থকা আছে মানে দুইজন গৈ আছোঁ আৰু বেটাৰী ৰিক্সাত দেখিছেনে? এতিয়া পোৱাগনে পামগৈ লাহেকৈ হস্পিটেল। এয়া চাওক এতিয়া এইটো আছে ওপৰতো এইখন চিৰি হয় এখন আপুনি আপোনালোকে ওপৰলৈ যাব পাৰিব। এখন দেখিছেনে? এখন সেইখন বেটিংখন দেখিছেনে? ইয়াত মানুহবিলাক নিয়ে ওপৰলৈ ঠেলি ঠেলাখনত ঠেলা গাড়ী বুলি ক'ব পাৰি সেইখনত। এতিয়া চাওক মই আমাৰ দেখিছেনে এইফালে এইটো আছে পিছফালটো এখন চিৰিখন বৰ ধুনীয়াকৈ বনাইছে তলৰ পৰা ওপৰলৈ যাবৰ কাৰণে। এয়া আছে আপোনাৰ বাহিৰটো দেখিছেনে? এইয়া এইফালে ঘৰবিলাক বনাইছে বাহিৰত এইটো তলৰ হয়। মই ওপৰৰ পৰা দেখাইছোঁ এইকেইটা এচি চেচি লগাই থৈছে। এইবিলাক ৰুম হয় ৰুম হেৰি আৰু কি ক'ম আৰু এতিয়া এইখিনি আছে আপোনাৰ টিংখিনি। এয়া চাওক মই আকৌ আপোনালোকক দেখাইছোঁ চিখন। এয়া চাওক চিখন এখন ভিতৰত আছে চিখন দেই। আপোনাৰ য'ত টিকেট কাটিবলৈ যায় নাই সি অলপ আগত আহি পায় ৰেড চাইডে। আপোনাৰ ৰেড চাইডে অহা ৰাস্তাটো আহিলে চিখন পাব ওপৰলৈ আহিবৰ কাৰণে। এয়া চাওক চিখনৰ এইটো দেখিছেনে? ইয়াৰপৰা এইটো সেইখন আছে ওপৰখন ওপৰলৈ এনেকৈ ঘূৰি যাব পাৰিব ওপৰলৈ। আৰু দেখিছেনে আপোনালোকে? এয়া চাওক এয়া মই এতিয়া তললৈ যাম, যোৱা নাই তলৰডোখৰ আপোনালোকক দেখামগৈ। আপোনালোকে চাব দেই চৰকাৰী মেডিকেল কিমান চফা। দেখিছেনে? এইবোৰ টাইলছ চাইলছ লগাই থৈছে গোটেই ভিতৰত। বহুতেই চাফ চিকুণ চৰকাৰী মেডিকেলবিলাকত, কিন্তু বহুতে ভাল হয় চাফ চিকুণকৈ থাকে থয় আৰু চাফ চিকুণকৈ মানুহবিলাকে ইমান ধুনীয়াকৈ চফা কৰি থয় নহয় দেখিয়ে কিবা এটা ভাল লাগি যায় মনটো ভাল লাগে চাফ চিকুণ হৈ থাকিলে আপোনালোকে গম পায়নে? এয়া চাওক মই এতিয়া আপোনালোক দেখাম ভিডিঅ'টো দেখাম দেই ভালকৈ। আপোনালোকে অলপ বেছি কাম নকৰাকৈ ভিডিঅ'টো চাই থাকক, শেষলৈকে চাব দেই। পায় এয়া চাওক ভিতৰত মই আমাৰ লেঙুৱাই খোজকাঢ়ি আহিছোঁ নাহিলেও নহয় নাহিবলগীয়া হৈ গৈছে। এয়া চাওক কি ধুনীয়া এটা পৰিৱেশ বহুত ধুনীয়াকৈ ৰখা হয় বহুত চৰকাৰী মেডিকেল হ'লে বহুত চফা হয়। এয়া চাওক এতিয়া ভিতৰত সোমাই গৈছোঁ। এয়া দেখিছেনে? ফালে এইটো ফালে বাথৰুম চাথৰুম আছে ভিতৰতে চাব পাৰে। চব সেইফালে এইটো মতা পেচাব কৰিব পাৰে। এইটো পেচাব পৰাটো গাইছ মই এটা ওলাই দিছোঁ বাহিৰলৈ দেই। এয়া চব এইকেইটা ৰুম। এইটো আছে বাথৰুম, এইটো এটা বাথৰুম চাব পাৰে। এয়া চব এইবিলাক মেডিচিন থৈছে। এয়াফালে এয়া দেখিছেনে? মই এতিয়া বহি আছিলোঁ এয়া আছে মানুহবিলাক বহি থাকিব এইবিলাক চিট এয়া দেখিছে মেডিকেলৰ ভিতৰত এয়া আপোনালোকে চাব পাৰে। এইটো আছে গলিটো, এইফালে নাৰ্ছ ডাক্তৰবিলাক এইবিলাক ৰুমতে থাকে। এয়া এতিয়া ড্ৰেছিং কৰি থকা হৈছে। আমাৰ কালি বহুত ডাঙৰ এক্সিডেণ্ট এটা হৈ গ'ল পাহাৰৰ ভিতৰত। এয়া চাওক মোৰ ভৰিটো দেখিছেনে? ইয়াত 9টাকৈ চিলাই পৰিছে। আজি সেইকাৰণে হেৰি কৰি আনিলোঁ, ড্ৰেছিং কৰি আনিলোঁ। আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল লাগিলে শ্বেয়াৰ আৰু লাইক কৰিবলৈ নাপাহৰিব দেই। টাটা বাই বাই।